3 তাৰিখৰ পৰা আৰম্ভ হ'ব মেট্ৰিক তাকে লৈ ছাত্ৰ ছাত্ৰীৰ পেটত উঠিছে গেষ্ট্ৰিক ছোৱালীসকলো সাজু হৈছে উঠত লগাই লিপষ্টিক আমাৰ আয়াতেও পঢ়িছে এইবাৰ বোলে সি হেনো 3টা ছাবজেক্টত লেটাৰ লৈ মাৰিব হেট্ৰিক নমস্কাৰ মই নিৰৱ হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বেকাৰ নিউজৰ আন এটা খণ্ডত আজি আমি এজন মেট্ৰিক কেন্দ্ৰিতৰ লগত কথা পাতিম অহা 3 তাৰিখৰ পৰা হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে তেওঁ কেনেদৰে প্ৰিপাৰেশ্যন চলাইছে কেনেদৰে প্ৰস্তুতি চলাইছে তেওঁৰ মনৰ কথা জানি গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেমেৰা পাৰ্চন ৰোহিত চুতীয়াৰ সৈতে মই নিৰৱ হাজৰিকা চাই থাকিব এমি আছামৰ বেকাৰ নিউজ হয় দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে এয়া মোৰ কাষত বহি আছে 3টাকৈ বিষয়ত লেটাৰ ল'ম বুলি ভবা এজন মেট্ৰিক কেণ্ডিডেট আয়াত হাজৰিকা হয় নমস্কাৰ তোমাৰ নাকত কি হ'ল নাকত মানে এই কুকুৰ তই পঢ়িছনে ফুৰিছ হে এই তুমিও মাজতে এনে মাত দি ডিষ্টাৰ্ব কৰি দিয়া মই প্ৰশ্ন এটাই মুখস্থ কৰি আছিলোঁ বায়ুমণ্ডলত পানী থাকে বায়ু পানী বাৰু একো নাই যিহেতু ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ সময়ত পঢ়াৰ প্ৰেছাৰটো অলপ বাঢ়েই গতিকে টোপনি আহে চবৰে বাৰু আচ্ছা আয়াত তুমি এইকেইদিন কেনেকৈ পাৰ কৰিছা মানে দিনটোত তুমি কি কৰা দিনটোত ক'বলৈ গ'লে ৰাতিপুৱা 8 বজাত উঠোঁ তুমি এই পৰীক্ষা আগমুহূৰ্তটো ইমান দেৰিকৈ উঠা মই ৰাতি পঢ়োঁ বহুত দেৰিলৈ ৰাতি পঢ়োঁ আচ্ছা ৰাতি দেৰিলৈ পঢ়া ৰাতি দেৰি টাইমটো মানে মিলাই লৈছা ন তাৰপিছত মানে মোবাইলটো লৈ হোৱাটছআপ ইনষ্টা ফেচবুক অলপ চাওঁ তাৰপিছত যদি কাৰোবাৰ বাৰ্থডে থাকে উইচটো কৰি দিওঁ আৰু নহ'লে ছেট বা ৰোমাণ্টিক ষ্টেটাছ এটা লগাই ধুনীয়াকৈ থৈ দিওঁ তাৰপিছত পঢ়াত বহা নহয় তাৰপিছত দাঁত ব্ৰাছ কৰি চাহটো খাই দিওঁ আচ্ছা তাৰপিছত চাগে তুমি পঢ়াত বহা ন নাই মানে চাহটো খোৱাৰ পিছত ঠাণ্ডা ঠাণ্ডা লাগি থাকে ন গাটো অলপ ধৰি লোৱা ৰ'দত বহি দিওঁ মই অলপ ৰ'দত বহি গাটো ধুই দিওঁ আচ্ছা আচ্ছা তুমি মানে গা চা ধুই আহি তাৰপিছত চাগে পঢ়াত বহি যোৱা আৰু ন নাই গাটো ধুই মোবাইলটো লৈ এই যে ষ্টেটাছকেইটা দিছিলোঁ সেই যে বাৰ্থডে উইচ কৰিছিলোঁ সিহঁতে মোক থেংক ইউ দি ষ্টেটাছ লগালে নাই আৰু ছেট আৰু ৰোমাণ্টিক ষ্টেটাছকেইটা দিছিলোঁ কোনে চিন কৰিলে আচ্ছা তাৰপিছত তুমি চাগে পঢ়াই আৰু ন নাই মই ভাতটো খাই অকণমান জিৰণি লওঁ আচ্ছা জিৰণি লৈতো তাৰপিছত চাগে 100% পঢ়াই কাৰণ মাইণ্ডটো ফ্ৰেছ হৈ যায় ন নাই জিৰণি লৈ অকণমান ওলাই যাওঁ ঘটি তই পঢ় কেতিয়াও তই পঢ় কেতিয়া গধূলি আহি পঢ়া টেবুলত বহি আচ্ছা তাৰপিছততো চাগে গোটেই ৰাতি পঢ়ি দিয়া আৰু ন পঢ়া টেবুলত বহি মোবাইলটো উলিয়াই লগৰবোৰলৈ ফোন কৰোঁ কোনোবাই যদি কোনোবাই কমন দিব পাৰে বা কোনে কিমান পঢ়িছে তেজপুৰত তই পঢ় কেতিয়া নহ'লে তই পঢ় কেতিয়াও মই পূৰা 8টামানত পঢ়োঁ 8টাত পূৰা পঢ়াত বহি দিয়া তাৰপিছতো চাগে গোটেই ৰাতি পঢ়ি দিয়া আৰু ন গোটেই ৰাতি পঢ়ি দিয়া আৰু হয় মই 8:10 মানে উঠি দিওঁ তই 8টা বজাত পঢ়াত বহি 8:10 পঢ়াৰ পৰা উঠি দিয় ঘণ্টাই 10 মিনিটত তই কি ঘটিডাল শিকিলি চাওক মানুহে অলপকৈ পঢ়িব লাগে কাৰণ এতিয়া চাব এতিয়া এক ডেক্সি ভাত আপুনি কি এবাৰতে খাই দিব পাৰিব নেকি নোৱাৰোঁ তো অলপকৈ খাব তো সেয়াই মানে পঢ়াটো ইমান ডাঙৰ বস্তু যিটো অকণমানকৈ কৰিব লাগে তেতিয়াহে হ'বগৈ আৰু সেইটো হয় বাৰু তুমি ভাল কথা এটাই কৈছা কিন্তু তুমি যিটো গতিত পঢ়ি আছা এইটো গতিত পঢ়িলে তুমি 3বাৰ ফেইল কৰি হেট্ৰিক ল'বাও মই কৈছোঁ বাৰু এইবিলাক বাদ দিলোঁ শুনি আছোঁ তুমি বোলে 3টা ছাবজেক্টত লেটাৰ লৈ হেট্ৰিক মাৰিম বুলি ভাবিছা হয় মই 3টাত লেটাৰ ল'ম কোন 3টা ছাবজেক্টত তুমি লেটাৰ ল'ম বুলি ভাবিছা ইংৰাজী গণিত আৰু অসমীয়াত আচ্ছা তুমি ইংৰাজীত লেটাৰ ল'ম বুলি কিয় ভাবিলোঁ মানে আমাৰ ইংৰাজীটো বহুতেই ইম্পৰ্টেণ্ট আৰু মই সৰুৰ পৰাই ইংলিছ ফিল্ম চোৱা ল'ৰা তুমি ইংলিছ ফিল্ম চোৱা কিবা বুজি পোৱা জানো একো বুজি নাপাওঁ তেনেহ'লে কেনেকৈ চোৱা মিউট কৰি আচ্ছা হেৰি তুমি চোৱা সেই ইংলিছ ফিল্মৰ হিৰ' হিৰইনৰ নাম ক'ব পাৰিবা নেকি ইংলিছৰ ন ইংলিছৰ এই আমাৰ জনিদা তাৰপিছত খালিফা বা হ'ব মই কৈছোঁ ভাইটি তুমি বহুত ওপৰৰ মাল তুমি বহুত ওপৰৰ মাল মই জানো হেৰি তুমি অংকত কিয় ল'লা অংকত লেটাৰ ল'ম বুলি কিয় ভাবিলা ছাপ'জ ধৰি লওক মই যদি আগলৈ চাকৰি বাকৰি নাপাওঁ তেতিয়াতো কিবা এটা ব্যৱসায় কৰি চলিব লাগিব ইন ফিউচাৰ ভাল ভাবিছা দেই এনে ব্যৱসায় কি কৰিম বুলি ভাবিছা ব্যৱসায় মানে
মাছ লাগে মাছ বাইদেউ মাছ ল'ব 100 টকা কিলো মাছ ল'ব মাছ আৰু মাছ ল'ব বাৰু এইবিলাক বাদ দিলোঁ ভাল ভাবিছা ভাবিব লাগে আমি ব্যৱসায় কৰিব লাগে সৰু ডাঙৰ একো নাই চব ব্যৱসায়ে কৰিব লাগে বাৰু এইবিলাক বাদ দিলোঁ আচ্ছা তুমি কোৱাচোন ত্ৰিভুজৰ কালি সূত্ৰটো কি কালিতো আজি কৈ দিওঁ কালি নহয় ভাইটি তুমি বুজি পোৱা নাই মানে মই সুধিছোঁ যে ত্ৰিভুজৰ কালি সূত্ৰটো সুধিছোঁ আজিতো কৈ দিলেনো কি আহে আৰু কালি মানে ত্ৰিভুজৰ যে আমি পৰিসীমা উলিয়াওঁ সেই পৰিসীমাৰ লগত যিটো কালি সেই কালিটো সুধিছোঁ তাকেতো কৈ আছোঁ ন আজি কৈ দিওঁ কালি অলপ কাম আছে ঐ কালি মানে ক্ষেত্ৰফল এৰিয়া কথা সুধিছোঁ তোক মই ক্ষেত্ৰফল ন পাহৰিলোঁ মানে ৰিভাইজ দিয়া নাই পাহৰি গ'লোঁ তুমি অসমীয়াত লেটাৰ ল'ম বুলি কিয় ভাবিলা কি কথা কয়হে আপুনি বহি লোৱা কেমেৰাত নোলাবা নহ'লে অঁ বহি লৈছোঁ কি কথা কয়হে আমি অসমীয়া লৈহে যদি অসমীয়াতে লেটাৰ নলওঁ কি হ'ব কেনেকৈ হ'ব অঁ হয় একদম পইণ্টৰ কথা কৈছা আচ্ছা অসমীয়াত মানে তুমি লেটাৰ ল'বাই ন ল'মেই মই আচ্ছা তেনেহ'লে তুমি মোক এটা কথা কোৱাচোন ৰাইজে নখ জোকাৰিলে নৈ বয় এই কথাষাৰ মানে বহুত পপুলাৰ আৰু কমন গতিকে তুমি এই কথাষাৰ অলপ বহলাই কোৱাচোন ৰাইজে নখ জোকাৰিলে নৈ বয় নৈ বয় অঁ হয় ইয়াত মানে কবিয়ে ক'বলৈ বিচাৰিছে ৰাইজে নখ জোকাৰিলে নৈ বয় মইতো সেইটোৱে কৈছোঁ বুজাই কোৱা তুমি বুজাই কোৱা তাকে ৰাইজে যেতিয়া জোকাৰে তেতিয়া ওলায় পানী কি ক'ৰ পৰা নখৰ পৰা নখৰ পৰা অঁ ওলায় তো নখ নোজোকাৰিলে হ'ল এনেই অসমত বহুত বানপানীৰ সমস্যা চ' নোজোকাৰিলে হ'ল शाबाश बेटा बहुत बढ़िया मुन्ना বাৰু এইবিলাক বাদ দিলোঁ কুৱেশ্যন এনচাৰ আমি ছাইডত থ'লোঁ তুমি ভালকৈ পঢ়িবা দেই ভালকৈ পঢ়িবা আচ্ছা মই কথা এটা সুধিব বিচাৰিছোঁ তোমাক এতিয়াতো তোমালোকৰ পৰীক্ষা পাই গ'লহি এতিয়া হেৰি তোমালোকৰ এই পৰীক্ষা আগমুহূৰ্তত যদি কোনোবাই চিনেমা চাই কিবা ক্ষতি হয় বুলি তুমি ভাবা নেকি নিশ্চয় নহয় মইতো সেইদিনা চাইছোঁ ডক্টৰ বেজবৰুৱা 2 কি চিনেমা বনাইছে বুজিছেনে কি জুবিন দাই যে যি ডাইলগ কৈছে মই DSP মহাদেৱ বৰবৰা ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ নামটো শুনিছেই চাগে আৰু নুশুনিলেও নাই মই পাব্লিচিটি একদম বেয়া পাওঁ সুন্দৰ মই কৈছোঁ তই বহুত ওপৰৰ মালো হা চালা কুকুৰ আৰু তোৰ চিনেমাৰ ডাইলগটো মনত আছে কিন্তু ত্ৰিভুজৰ কালিৰ সূত্ৰটো মনত নাই হা এটা মেট্ৰিক দিবি এই 3টা ছাবজেক্টৰ লেটাৰ এই কেমেৰাটো বন্ধ কৰচোন চালা কুকুৰ গাহৰি তই এটা ছাবজেক্টতো পাছ কৰিব নোৱাৰ মই কৈছোঁ তই অল ছাবজেক্ট ফেইল কৰিবি অল ছাবজেক্ট ফেইল কৰিবি সি মেট্ৰিক তই 3বাৰ ফেইল কৰি হেট্ৰিক ল'বি এইটোৰ লগত লাগি মানে মই মোটাই ধৰি গ'লগৈ তই কি কৰি আছ ভিডিঅ' ৰেকৰ্ডিং তই মোৰ ৰাইজক মোৰ হেৰিটো দেখাবি নেকি যদি ভিডিঅ'টো ইমানখিনিলৈ চাই আছে তেনেহ'লে সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব ঐ পিনে যিসকল মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমাৰ এমি আছামৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকে ভালদৰে এক্সাম দিয়া তাৰপিছত শুভেচ্ছা থাকিলে সকলোলৈ শুভেচ্ছা থাকিলে বেলেগ আৰু ক'বলগীয়া একো নাই বাৰু আৰু ভিডিঅ'টো আমি এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণেহে বনাইছোঁ কাকো উদ্দেশ্যি বনোৱা নাই গতিকে চাওক আৰু এনজয় কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব